ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে 14 মেৰ দিনা গুৱাহাটীৰ খানাপাৰাত বহু যুৱক-যুৱতীক নিযুক্তিপত্ৰ প্ৰদান কৰিছিল। অসম চৰকাৰৰ শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগত হৈছিল সেই নিযুক্তি পৰ্ব। অসম চৰকাৰৰ শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগত সদ্য নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীৰ ভিতৰত বঢ়মপুৰ সমষ্টিৰ 320 গৰাকীও যুৱক-যুৱতীয়ে নিযুক্তিপত্ৰ পাবলৈ সক্ষম হৈছে। বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰায় 320 গৰাকীৰ ওপৰত ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ কৰ্মসংস্থাপন পাইছে। সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। আমাৰ সমষ্টি ভিত্তিক যদি চাব যায় আপুনি 320 গৰাকীৰ এমপ্লয়মেণ্ট একেলগে এইটো এটা সৰু কথা নহয় আৰু গোটেই সমষ্টিটো ডাঙৰ। সকলোকে আমি গৈ ঘৰে ঘৰে আমি কাৰণ কাইলৈ তেওঁলোক যাব লাগিব চাকৰিৰ কাৰণে, সম্ভৱপৰ নহয় কাৰণে আমি একেটা জেগাতে চবকে মাতিছিলোঁ। বহুত কেইগৰাকী যে আহিছিলে আমি তেওঁলোকক সম্বৰ্ধনা জনালোঁ, কাৰোবাৰ গাৰ্জেনটো আহিছে আৰু বাকী যিসকল অহা নাই আমি আজিৰ ভিতৰত আমি সকলোকে ঘৰে ঘৰে গৈ এখন সম্বৰ্ধনা পত্ৰ আৰু এখন যাব বিচাৰিছোঁ। আৰুতো আমি এইকাৰণে কৰিব বিচাৰিছোঁ যে তেওঁলোকে প্ৰেৰণা পাওক আৰু তেওঁলোকে ভৱিষ্যত কৰ্মজীৱনত এজন সুস্থ নাগৰিক হিচাপে আদৰ্শৱান হৈ যেন কাম কৰে, সমষ্টিটোলৈ গৰিয়াব কৰি আনে, তাৰ কাৰণে এইটো প্ৰচেষ্টা অব্যাহত আছে। অসম চৰকাৰৰ শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগত সদ্য নিযুক্তিপ্ৰাপ্ত বঢ়মপুৰ সমষ্টিৰ 320 গৰাকী যুৱক-যুৱতীক বিশেষভাৱে সম্বৰ্ধনা জনাই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী। আশা কৰিছোঁ ভৱিষ্যতে আহিবলগীয়া আৰু যিসমূহ ইণ্টাৰভিউ আছে, আজিৰ পৰা জুলাই মাহত আৰু প্ৰায় 27,000 পদৰ কাৰণে ইণ্টাৰভিউ হ'ব। আমি আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম, যাৰ পৰা আমাৰ সমষ্টিৰ মেক্সিমাম ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পায়, যাৰ দ্বাৰা আমাৰ জীৱন জীৱিকা আৰু সংস্থাপনৰ যি ব্যৱস্থা হয় তাৰ কাৰণে প্ৰয়াস কৰিম। সম্পূৰ্ণ স্বচ্ছ আৰু নিকাৰে যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰা সমষ্টিটোৰ প্ৰতিগৰাকী যুৱক-যুৱতীক একোখনকৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জনাই বিধায়কগৰাকী। বিধায়ক জিতু গোস্বামীয়ে প্ৰতিগৰাকী যুৱক-যুৱতীক সততা আৰু নিষ্ঠাৰে নিজ নিজ কৰ্তব্য পালন কৰি সমষ্টিটোৰ নাম উজ্বলাই তুলিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবে এইদৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাৰে যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত বৃহৎ নিযুক্তি দিবলৈ চৰকাৰখন সক্ষম হৈছে বুলিও উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। যোৱা নিৰ্বাচনৰ আগত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰত 1 লাখ নিবনুৱা যুৱক-যুৱতীক আমি কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ। সেই প্ৰতিশ্ৰুতিৰ আধাৰত যোৱাকালি আমি 22,989 জন আৰু তাৰ আগত প্ৰায় 3-4,000 টোটেল 27,000 জন নিবনুৱা যুৱক-যুৱতীক আমি কৰ্মসংস্থাপনৰ দিয়াৰ যি 1 লাখৰ ভিতৰত 27,000 জনক কৰ্মসংস্থাপন দিয়াৰ কাম অসম চৰকাৰে যোৱাকালি সম্পন্ন কৰিলে। আৰু আমি গৌৰৱেৰে ক'ব পাৰোঁ যে বঢ়মপুৰ সমষ্টিত এইবাৰ গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি প্ৰায় 320 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ কৰ্মসংস্থাপন পাইছে। আমাৰ কাৰণে ইয়াতকৈ ডাঙৰ গৌৰৱৰ কথা হ'ব নোৱাৰে। উল্লেখ্য যে বিধায়ক জিতু গোস্বামীয়ে গৃহ বিভাগত নিযুক্তি পোৱা যুৱক-যুৱতীসকলৰ বাবে সমষ্টিৰ 5টাকৈ স্থানত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিল। আনহাতে এটা চৰকাৰী চাকৰিৰ সপোন দেখা নিবনুৱা যুৱক-যুৱতীসকলে স্বচ্ছ আৰু নিকাৰ ভিত্তিত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু পোনপ্ৰথমে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন চৰকাৰখনক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, কাৰণ তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি দিছিল 1 লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ, তাৰে প্ৰথম পদক্ষেপ হিচাপে তেওঁলোকে এবছৰ সম্পূৰ্ণ হোৱাৰ পিছতেই কালি 14 মে তাৰিখে প্ৰায় 23,000 অসমৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন প্ৰদান কৰিলে। এই সময়ত মোৰ চৰকাৰলৈ এটাই আহ্বান যে আমাৰ যিখিনি মেডিকেল ভেৰিফিকেশ্যন হোৱাৰ কথা আছে সেই ভেৰিফিকেশ্যনসমূহ সোনকালে কৰি আমাৰ সকলোকে যাতে নিৰাশ নকৰি পেলাই আমাৰ মানে ভৱিষ্যত জীৱনটো কৰ্মমুখী কৰি তোলাত সহায় কৰে, সেয়াই মোৰ চৰকাৰলৈ আহ্বান। আৰু এইখন মঞ্চৰ পৰাই মই অসম চৰকাৰলৈ শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মানে বহুতো দৰিদ্ৰ পৰিয়ালৰ লোকে এটা চাকৰি পাবলৈ সক্ষম হৈছে মেৰিট বেচিছত। সেইখিনিয়ে মোৰ ক'বলগীয়া আৰু মই পুনৰবাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট BMC নিউজ।